কবিতাৰ শিৰোনাম জীৱন। কবি চন্দন চক্ৰৱৰ্তী। জীৱনটো হৈছে এক তৰংগময়ী তটিনীৰ দৰে। দক্ষ নাবিক অবিহনে যে এই তৰংগময়ী তটিনী তীৰ বিচাৰি পোৱাটো বৰ কঠিন। সেইবুলি তুমি ভাবি নল'বা মোৰ জীৱনৰ দক্ষ নাবিকগৰাকী তুমিয়েই আছিলা বুলি। তুমি হয়তো ক'ব পাৰা তৰংগময়ী তটিনীত টুলুঙা নাওখন মেলি দি মই ভুল কৰিলোঁ বুলি। সেয়া তোমাৰ কথা, কিন্তু মোৰ নিজৰ ওপৰত বিশ্বাস আছে ময়ো টুলুঙা নাওখন অকলে মেলি দিব পাৰোঁ তৰংগময়ী তটিনীত। ময়ো টুলুঙা নাওখনৰ গুৰি বঠাডালত হাত থ'ব পাৰোঁ, সাহসেৰে আগবাঢ়ি যাবও পাৰোঁ। ভয় মোক নালাগে, হয়তো মোক দেখি তোমাৰহে ভয় লাগিব। টুলুঙা নাওখন ডুবি মোৰ মৃত্যু হোৱাৰ ভয়ত নহয়, মোৰ সাহসিকতাৰ ভয়তহে।